यहाँ पे हम दोनों के अलावा सभी सिंगल नहीं है, हम दोनों ही सिंगल है। ये देखिए चारों ओर कोरा ही कोरा है, हम सिंगल है, बाकी सब मिंगल है। ये देखिए सब কিমাননো চাম আৰু ৰিল তো সেয়েহে লওঁ বলক অলপ ফিল। তো এই বুলি আজি ওলাইছোঁ আমি ই আৰু মই। এয়া পিছফালে চাওক ধুনীয়া ধাননি, আৰু আমি গৈ আছোঁ আজি এটা ফিলিং লোৱা ঠাই। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দুটাই যাওঁ। যদি আপুনি কাবাক মন ভাল পাই আছে তো এই জায়গাটোত লৈ যাওক। আমি য'ত যাই আছো তাতে আপোনাক 100% ইয়েছ দি দিব প্ৰপ'জ কৰাৰ পাছত। আৰু আমি আজি গৈ আছো পানীখাইটিত থকা এলন ট্ৰি, আৰু কি হয় শেষলৈকে চাই থাকক, একদম স্কিপ নকৰিব, চাই থাকক আৰু এনজয় লওক। আৰু আমাৰ চুনু ভাইয়ে মানে আগে পাছে মানে হেলমেট নিপিন্ধে, কিন্তু এইখিনি জাগাত মানে আমাৰ মামাহঁতে মানে পুলিচ মামা, আৰু সেইকাৰণে সিয়াক হেলমেটটো পিন্ধাই দিছো। আৰু আমি দুটাই এতিয়া গৈ আছো। ঘৰৰ পৰাতো পেট ভৰ্তি কৰি ভাত খাই গৈছো দুটাই, কিন্তু গাড়ীখনকো কিবা খুৱাব লাগিব, নহলে আমি ৰাস্তাত ধাক্কা দিব লাগিব। আৰু সেইকাৰণে আমি তেল ডিপুত সোমাই পেট্ৰলটো ভৰাই ললো, আৰু এতিয়া ধাক্কা দিব নালগাকে আমি যাম। এতিয়া এয়া চাওক মিটাৰত পুৰা হৈ আছে, ফুলৰ হ'বই আৰু এটা কম আছে ঘাট। তো দুটাই আৰামছে ঘূৰি আহিব পাৰিম এলন ট্ৰিৰ পৰা। ৰাস্তাত ইমান দামী গাড়ী, থাৰ, মাৰ্চিডিজ, অডি ছবিবান ন আজি, সেইকাৰণে বহুত দামী গাড়ী আমাৰ ইফালে আহে আজি। ফাইনেলি পাই গেলো আমি পানীখাইটি, আৰু লেফ্ট চাইডে গ'লে হ'ল চাৰ্কল অফিচ, ৰাইট চাইডে গ'লে হ'ল এলন ট্ৰি। তো আমি ৰাইট চাইডে গাড়ীখন সোমাই দিলো, আৰু আমি আহা বুলি একদম ফেন্স বিলাক চাওক না, গাড়ী লৈ আহি গৈছে। আৰু এতিয়া আমি গৈ আছো এলন ট্ৰি লৈ, চাই থাকক। ফাইনেলি পাই গ'লো আমি এলন ট্ৰি, আৰু এয়া এণ্টাৰ কৰি দিলোঁ। ইয়াতে মানে টিকট ল'ব লাগে, এজনৰ 25 টকা গ'লে, আমি যিহেতু দুইজন আছোঁ তো 50 টকা হ'ব। আৰু এইজন দাদাজনে টিকট দিয়ে মানে বহি আছে। এয়া দুটাই টিকট লৈ ল'লোঁ, এটাই টিকট দিয়ে মানে 50 টকা বুলি লিখি দিছে, আৰু লিখা আছে ওম নমঃ শিৱায়। আৰু জেগাটো এনেকুৱা দেখি অলপো মেইনটেইন নকৰে, মানে লেতেৰা চেতেৰা হৈ আছে, পইচাটো লৈ মেইনটেইন নকৰে মানে। এইটো অলপ বেয়া হৈছে কেছটো। যিহেতু নদীৰ মাজত আছে সেইকাৰণে আমি খোজকাঢ়ি গৈ আছো। এইফালে চব কপলছ বিলাকো আছে ইয়াতে, এনেকুৱাকে যাই আছে। আৰু এয়া শিলৰ ওপৰত বহি আছে কপলছ, একদম কুকুৰটো আছে ছিংগল, কিন্তু সি আমাতকেও ছিংগল, সেইকাৰণে বহুত টেনশ্যন লৈ আছে এই বেটাই। ধুনীয়া পৰী আৰু পৰাবিলাকো আহি গৈছে, আৰু ফটো উঠি আছে। আৰু এইফালে চাওক পুৰা চবফালে পৰা আৰু পৰী, চবফালে পৰা আৰু পৰী। আৰু এজনী বাইদেউ আছে মানে পোষ্ট দি আছে ফটো উঠাৰ কাৰণে। বাইদেউ ইফালে চাই দিলে ভাল হ'ব, মানে কেমেৰাটো ইফালে আছে, অলপ জুম কৰি দেখাই দিছো। এয়া চাওক বাইদেউজনীয়ে ধুনীয়াকে পোষ্ট দি আছে। বহুত হৈ গ'ল ধেমালি, এতিয়া আহিছো মেইন পইণ্টলৈ। আৰু ইয়াতে যোনডাল মানে এডাল গছ আছে সেইডালকে এলন ট্ৰি বুলি কয়, আৰু এই গছডালৰ নাম হৈছে আহঁত গছ। আৰু এই আহঁত গছডাল বহুত পুৰণা হৈ গৈছে, সেইকাৰণে নাম ইয়াত ৰাখি দিছে এলন ট্ৰি। আৰু মানুহে ইয়াক চাবলৈ আহে, আৰু টিকট লগাই দিছে 25 টকাকে। আৰু ইয়াতে যদি আহে এটা ধুনীয়া ছানছেট ভিউ পাব, আপোনালোকে আহি চাব, কেনেকুৱা লাগে জনাব যদি আহে। মই লোকেশ্যনটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। আৰু ইফালে চান্দা মামা আহি গৈছে, আমি ঘৰত যাব হৈছে আৰু লাহেকে। এতিয়া অলপ হিন্দীত চাই লওক ভিডিঅ' কেনেকুৱা লাগে ক'ব হিন্দীত। यहाँ पे हम दोनों के अलावा सभी मतलब सिंगल नहीं है, हम दोनों ही सिंगल है। ये देखिए चारों ओर कोरा ही कोरा है, हम सिंगल है, बाकी सब मिंगल है। ये देखिए सब, ये देखिए थोड़ा सा जूम कर देते हैं, अच्छे से देखिए। ये देखिए दुख लगता है अकेला, नदी के पार में बैठा हुआ है। बहुत दुख लगता है এনেকা देखने से। ये নলবৰীয়া ভাষা মাৰতা है। আৰু এতিয়া দুটাই যাবলৈ ওলাইছোঁ ঘৰলৈকে। আৰু মোৰ হিন্দীখিনি কেনেকুৱা পালে ক'ব, আৰু হিন্দীত বনাম নে অসমীয়াত বনাম ক'বচোন। আৰু ইফালে চাওক না জুলনাত জ্বলি আছে, যদি ময়ো এনেকুৱা পাই গ'লো হয় কোনোবা জুলনাত জ্বলা। और अभी हम लोग आ गए हैं चंद्रपुर में, ये सुनू भाई और हम एलोन ट्री से वापस आ गए। और ये हमारे यहाँ पर भैया जी है, ये देखिए बहुत अच्छे खाना बनाते हैं। ये देखिए ये एक स्टॉप है, यहाँ पर जो ये डीलर्स लोग हैं ना, मतलब चंद्रपुर में ठीक पास में ही है। ये देखिए ये भैया जी बहुत जानते हैं खाना बनाने से। कहाँ पर काम किया है थोड़ा सा बोल लीजिए। डिब्रूगढ़ में किया, पुणे में किया, यहाँ पर कैमरा में देखकर। डिब्रूगढ़ में भी काम किया, जागीर रोड में किया, पुणे में काम करते हैं। अच्छा गुवाहाटी में भी किया है। गुवाहाटी में सब दिन काम किया वैसे। हाँ तो आपसे मिलके बहुत अच्छा लगा। अभी चलते हैं घर।